খুব ধন্যবাদ মানিছোঁ নিজকে যে অসম সাহিত্য সভা নেশ্যনেল ছাৰ্ভিচ অফ ছায়েন্স তাৰপিছত বড়োলেণ্ড ইউনিভাৰ্চিটি এখেতসকল একলগ হৈ পেলাই যি সাহিত্যৰ যোগেদি সমন্বয় এই বিষয়ত আলোচনাৰ যি অনুষ্ঠান পাতিছে এখেতসকললৈ মোৰ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমাৰ বিশেষকৈ নৰ্থ ইষ্ট ভাৰতত বিভিন্ন জাতি জনগোষ্ঠী আছে ইয়াত এটা শান্তি ঐক্য আহিব লাগে কিন্তু আজিৰ অনুষ্ঠানৰ যোগেদি যে সাহিত্য সৃষ্টিৰ মাজেদি সমন্বয় এই সমন্বয় গঢ়াৰ যিটো কাৰ্যসূচী চেষ্টা খুব আদৰণীয় আৰু মই আদৰিছোঁ যিয়ে নহওক যিহেতু অসম সাহিত্য আমাৰ বিগ ব্ৰাদাৰ হয় এখেতসকলে এই পদক্ষেপটো ল'ব লাগিব বড়োলেণ্ড বিশ্ববিদ্যালয় 2000 চনৰ পৰা স্থাপিত হৈ পেলাই আজি কিমান বছৰ হ'ল কমেও 15 বছৰ হৈ গ'ল আমি লোৱাৰ অসমৰ নামনি অসমৰ আৰু বড়োসকল বিশেষভাৱে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা আমি বহুত আশা কৰিছোঁ এই ক্ষেত্ৰতো অসম সাহিত্য সভা যিকোনো সাহিত্য সভাই সহযোগ কৰিব লাগে যে আমাৰ এই নামনি অসমৰ বিশেষভাৱে বড়ো আন্দোলনৰ লগত জড়িত ইয়াৰ সৃষ্টি ইয়াৰ আমি অগ্ৰাধিকাৰটো আমি পাবই লাগিব আৰু বড়ো জাতিৰ উন্নতিৰ হকে বড়ো সামাজিক যিটো ৰীতি নীতি এইবিলাক ৰচনা কৰাই হওক বা বড়ো ইতিহাস ৰচনা কৰাই হওক বড়ো সাহিত্যৰ যিটো ইতিহাস এই যিটো ৰচনা কৰাৰ কাম বড়োলেণ্ড ইউনিভাৰ্চিটিৰ দ্বাৰাই হওক যিহেতু ইয়াত বড়ো ষ্টাডি চেণ্টাৰ আছে সেইবাবে আমাৰ বিভিন্ন সংগঠন বিভিন্ন বুদ্ধিজীৱী পণ্ডিতসকলে যৌথভাৱে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ মাধ্যমেদিয়ে এইবিলাক আমি আশা কৰিছোঁ আৰু আমাৰ বিভিন্ন জাতি পিছপৰা জাতি ইয়াত আজি 6টা জনগোষ্ঠী এখেতসকলক সভাপতিসকলক মাতিছে এখেতসকলৰো উন্নতি হওক সেইকাৰণে অসম চৰকাৰে বা ৰাষ্ট্ৰীয় চৰকাৰে আমাক যি ধৰণৰ উন্নতি কৰিব লগাত আৰ্থিক সাহায্য দিব লাগে সেইবিলাক দিবৰ কাৰণে আমি দাবী জনাম আৰু একেলগে আমি এটা সমন্বয় ভাল মনোভাৱ গঢ়ি তুলি পেলাই আমি শান্তি আৰু ঐক্য আমি থাকিব পাৰোঁ আৰু অসমখন ধুনীয়া এখন ৰাজ্য হিচাপে আমি সৃষ্টি কৰিব পাৰোঁ এইখিনিকেই মই আপোনাসকলৰ আজিৰ যিটো সভা এই সভাত মোৰ বক্তব্যখিনি এইখিনিয়ে মূল বিষয় আছিল এইটোকে কৈ মই সামৰিছোঁ ধন্যবাদ